এয়া আজি আমি মেলা চাবলৈ আহিছিলোঁ। মেলাত যে কিমান মানুহ চাওকচোন, আৰু এইবোৰ মিঠাই দোকান বা দেখিলে একদম লোভে লাগিছে পাই। আৰু এই বস্তুবোৰ যে কিমান কি বস্তু ওলাইছে দেখিলে মৰমো লাগিছে, কিন্তু মোৰ পচন্দ এটা হোৱা নাছিল। আৰু এয়া ঘূৰি আহিলোঁ মেলাৰ পৰা। আৰু পিছদিনাখন সিহঁতে উঠি কিবা শুই উঠিছে আৰু সিহঁতে খেলাত লাগিছে, পঢ়িব ৰাখাই কি হ'ব সিহঁতৰ। আৰু পিছদিনা দেখিলোঁ কপৌ ফুলত ধুনীয়াকৈ ফুলি আছে, আৰু এক গোন্ধটো ল'লোঁ, কেনেকুৱানো ইমান যে ধুনীয়া গোন্ধৰ। আৰু এপাৰ কি ফুল চাওকচোন, নামটো মই জানে যদি মোক কমেণ্ট কৰি জনাবচোন। আৰু ইয়াৰ পিছদিনাখন ভণ্টি আৰু মই কলেজলৈ বুলি ওলালোঁ। আৰু এইটো আমাৰ হিষ্ট্ৰী ডিপাৰ্টমেণ্ট দেই। বেছিদিন নাই আৰু ইয়াৰ পৰা যামগৈ। সেইটো আমাৰ হিষ্ট্ৰী ডিপাৰ্টমেণ্টটো। আৰু এইকেইটা আমাৰ হাঁহৰ পোৱালি ওলাইছিল। পোৱালিকেইটা দেখিবলৈ যে ইমান ধুনীয়া, সিহঁতৰ ঠোঁটকেইটাই চাবা নি, সিহঁতৰ চকুকেইটাই চাবা, ইমান যে মৰম লগা। বাৰু ভিডিঅ'টো মোৰ আজিলৈ ইমানেই। ভাল দিলে লাইক কৰিব, কমেণ্ট কৰিব, আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ বাই বাই।